Welcome back to my YouTube channel Manos Food and Traveling Blog. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আমি আজি আহিছিলোঁ মাজুলী গম পাইছে মাজুলী দক্ষিণপাট সত্ৰ। তো আমি থকা জেগাৰ পৰা হোটেলটোৰ পৰা প্ৰায় 22 কিলোমিটাৰমান হ'ব। তো আমি এতিয়া আহি পালোঁ। তো খুলি দিয়া নাই চাগে, মানুহবোৰ চব ৰখি আছে। আমি এতিয়া দক্ষিণপাট সত্ৰত আছোঁ আৰু আজি কমপ্লিট সাজু বেলেগ, কাৰণ সত্ৰত আহিছোঁ যিহেতু চুৰিয়া পাঞ্জাবী গামোচা লৈ পেলাই আহিছোঁ। ভাল লাগে মানে এইবোৰ পিন্ধি আহিলে ভাল লাগে নিজকে নিজে, কাৰণ সত্ৰত অহা যায় যিহেতু। তো লৈ আহিছোঁ, লৈ পিন্ধি মেলি আহিছোঁ। বা আহিছে, বিন্দু আহিছে, মামা আহিছে, চবেই বা চাদৰ মেখেলা পিন্ধি আহিছে। পোৱালি সি চুৰিয়া পাঞ্জাবী এইবোৰ পিন্ধি আহিছে। তো আজি এইখন চাওক, গোটেই দক্ষিণপাট সত্ৰখন আপোনালোকে এবাৰ চাওক, মই দেখাই দিছোঁ। আৰু এইটো চাইডে কিবা বনাই আছে চাগে দেই, কি বনাই আছে নাজানো, মানে কিবা সত্ৰই হ'ব চাগে, কিন্তু মোৰ কাম অলৰেডি ষ্টাৰ্ট হৈ আছে। তো এইটো বনাই আছে আৰু এই ৰাস্তাটো যিটো দেখিছে, এইটো আপোনাৰ এইফালেদি আহে। তো এইফালে আহি পেলাই মানুহ মানে এইটো চাইডে আহি তেলমন্দি দিয়ে। আৰু এইটো এটা কিবা হয়, তো বহুত ধুনীয়া জেগা হয়, পৰিৱেশটো বিৰাট ধুনীয়া, ভাল লাগিছে সেয়াই আৰু ইয়াতে মানে মানুহবোৰ বহুত ভিৰ হৈ আছে এইটো দিবৰ কাৰণে। এই মানুহবোৰ এইবোৰ তো খুলি দিয়া নাই চাগে, তো মানুহ তেলবন্দি দিবৰ কাৰণে ৰেডি হৈ আছে। বা আছে এইফালে, পোৱালি ইফালে তাত আগত আছে। এয়াই দক্ষিণপাট সত্ৰ। চাওক মানুহৰ ভিৰ, মানে তাত সোমাইছে তেলবন্দি দিবৰ কাৰণে। আজি ড্ৰেছটো পূৰা বেলেগ, চুৰিয়া পাঞ্জাবী গামোচা, তাৰ হাতত তেলবন্দি, আৰু মামাও একেই। এই নামঘৰটোৰ ভিতৰত 400 বছৰ আগত এগছি বন্তি আছিল, কলহ সোণৰ এইবোৰ দেখাইছিলে। তো ভিডিঅ' কৰিব নিদিলে সেইখিনি সময়ত। তো আমি এতিয়া আহিলোঁ চাকি জ্বলাবৰ কাৰণে। তো ইয়াতে চাকি জ্বলাব দিয়ে, আৰু তাতে কিবা ৰজাৰ কিবা পুৰণি ৰূপৰ সোণৰ বস্তু দেখালে আমাক ককাজনে। তো একচুৱেলি তাত ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ, অলপ চলপ কিবা দুটামান শ্বট আপোনালোকে দেখা পাব। বহুত কিবা কিবি ৰূপৰ দা, তৰোৱাল, সোণৰ কলহ এইবোৰ দেখাইছে। তো ভাল লাগিল বহুত, মানে ভাল ফিল কৰিছোঁ যে ইমান ভাল ভাল বস্তু দেখা পাইছোঁ, ইমান অতীজৰ পুৰণি বস্তু। তো সঁচাই বহুত ভাল লাগিলে, দেখালে অলপ চলপ, কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ ইমান ভালকৈ। মানে কি তাত একচুৱেলি ভিডিঅ'টো একচুৱেলি এলাউ কৰা নাছিলে, কিন্তু মই অলপ দুটামান শ্বট ল'লোঁ তাৰ ভিতৰতে, তো আপোনালোকক দেখাবৰ কাৰণে। তো আৰু এতিয়া আমি আহিছোঁ বন্তি জ্বলাবৰ কাৰণে। এয়া চাওক, গোটেই বন্তি চাকি জ্বলি আছে। এইটো পৰিৱেশটো চাওক নামঘৰৰ ভিতৰত। ইমান ধুনীয়া লাগিছে। জ্বলি আছে গোটেই ৰাতি আছিলে, আৰু ধুনীয়া লাগে, দিনতে ইমান ভাল লাগিছে। তো চাকি বন্তি জ্বলাই হৈ গ'ল। এতিয়া আমি আহিছোঁ বাহিৰৰ পৰিৱেশটো, আৰু আছে চাওক, এইফালে কিবা হৰিণা চৰিণা আছে, মানে মানুহে চাই আছে। আৰু ইয়াতে পুখুৰী আছে, পুখুৰী মানে পদুম চদুম লাগে। এইটো চাওক পদুম পাত পূৰা ভৰি আছে পুখুৰীটো। এই ঘৰটোত হৰিণা আছে, মানুহবোৰে চাই আছে। এয়া তো এইটো চাব পাৰে, এইটো এটা হৰিণা সৰু। আৰু এইফালে এটা আছে, দুটা, এইটো চাইডে এটা আছে। আৰু এইটো চাইডে আছে শহাপহু। ৱাও, কি ধুনীয়াকৈ আহি গৈছে, কেমেৰা দেখা পায়। তো সেয়াই আৰু পৰিৱেশটো বহুত ধুনীয়া হয়, মানে সঁচাই বহুত পবিত্ৰ টাইপ লাগিছে, নিজকে নিজে বহুত খুব ধুনীয়া লাগিছে।
আৰু এইফালে এয়া মানুহবোৰ গৈ আছে মানে বহুত সত্ৰখন বহুত ডাঙৰ হয় একচুৱেলি তো এইফালে চাব পাৰে এইটো সত্ৰাধিকাৰীশ্বৰৰ বাসগৃহ তেখেত ইয়াত থাকে বাহিৰৰ পৰা এয়া সত্ৰাধিকাৰীশ্বৰৰ বাসগৃহ তো সত্ৰাধিকাৰক আমি আহিছোঁ লগ কৰিবলৈ দিছে আৰু সুবিধাটো তেখেত আহিব এতিয়া ফেৰীত আহিছোঁ মানে আপোনাৰ শৰীৰ এতিয়া চব ঠিকে থাকে যাদৱৰে ৰাখিছে ৰাইজৰ সেৱা কৰিবলৈ উঠোৱা লগ পাই ভাল লাগিল আপোনাক লগ পাম বুলি আপোনাক দীৰ্ঘায়ু কামনা কৰিলোঁ আপোনাক কৃষ্ণ ভাল লাগিল আপোনাক লগ পাই ঠিক আছে কৃষ্ণ এইফালে ভিতৰলৈ সোমাই যাব লাগে কিবা মানুহৰ ঘৰৰ নিচিনাহে লাগিছে নাজানো আৰু সোমাই আহিছোঁ বাহঁত গ'ল বাৰু অলৰেডি আগত এইখনেই হৈছে চামগুৰি সত্ৰ দক্ষিণপাট সত্ৰৰ পৰা আহি পেলাই আমি চামগুৰি সত্ৰত সোমাইছোঁ এতিয়া এয়াই হৈছে চামগুৰি সত্ৰ আমাক সোমাব দিছে ভিতৰলৈ এয়া ভাইটিজনে কিবা কৈ আছে তাৰপৰা আকৌ কাপোৰ কৰা হয় তাৰপিছত ইয়াৰ পৰা কৰা হয় পঞ্চম তাৰপিছত তেনেকে এইবোৰ প্ৰাকৃতিক ৰঙো প্ৰাকৃতিক মাটিৰ তলৰ নামবিলাক হেঙুল হয় তাত তাৰপিছত পিন্ধি খোৱা তো ভাইটিজনে কৈ আছে কি কি মানে কেনেকুৱা ধৰণে বস্তুবোৰ কাটিয়ে পেলালে সীতা সীতা এয়া ভাইটিজনে দেখাই দিয়ে চব কি কি আছে ধুনীয়া আছে মুখখন হেৰি হৈ আছে মুখখন মেলি আছে ডক্টৰ হেমচন্দ্ৰ গোস্বামী ডক্টৰ হেমচন্দ্ৰ গোস্বামী ডাঙৰ মুখা আছে তাত এই ল'ৰাটো হয় ডক্টৰ হেমচন্দ্ৰ গোস্বামী দেৱৰ নাতি
সিয়ে দেখাই থাকে গোটেই বস্তুবোৰ কেনেকৈ কেনেকৈ কি কৰে আৰু তেখেতে বনাইছিলে গোটেই মূৰ্তিবোৰ আৰু ধুনীয়াকৈ সি বুজাই যায় তো সেইখিনি আৰু হেমচন্দ্ৰ গোস্বামী দেউতাক হেমচন্দ্ৰ গোস্বামী দেউতাক আঁকিছে অঁ এইখন কি হয় প'ষ্ট কৰিছিলে ককা ককা হয় অঁ ডক্টৰ হেমচন্দ্ৰ গোস্বামী তোমাৰ ককা হয় অঁ সেইখন কি হ'ল আচলতে নাইকিয়া হৈছে মানে তুমি নাতি আৰু ন নামটো চাই দিছোঁ তো সেয়াই আছিলে সেই সৰু ল'ৰাজনে দেখালে কি কি মানে ডক্টৰ হেমচন্দ্ৰ গোস্বামী দেৱৰ তেখেত নাতি হয় তো তেখেতে চব মানে ল'ৰাজনে গোটেই সীতা আৰু মানে কিবা কিবি মূৰ্তি মানে পিন্ধি পেলাই দেখালে ভিডিঅ'বোৰ দেখা পাইছে এয়াই হৈছে চামগুৰি সত্ৰ এইখনেই হৈছে গেটটো তো সেয়াই আৰু তো চাই থাকক তো আমি এতিয়া আহি পালোঁ বেঙেনাআটী সত্ৰ মানে এখন সত্ৰ মানে আহি আছোঁ চাই ফাৰ্ষ্ট গ'লোঁ দক্ষিণপাট সত্ৰৰ পৰা আহি চামগুৰি সত্ৰ আপোনালোকে দেখা পায়ে আছে ব্লগটোত আৰু তাতে চামগুৰি সত্ৰ দেখা পালে ডক্টৰ হেমচন্দ্ৰ গোস্বামী দেৱৰ যিখিনি মানে মূৰ্তি তেখেতে নিজে বনাইছিলে তো তাৰ তেখেতৰ নাতিনীয়েকে তো এইবোৰ পিন্ধি দেখাই থাকে গোটেই বস্তুবোৰ কেনেকৈ মানুহবোৰ আহিলে ক'ত কি হয় নহয় কেনেকৈ পিন্ধিব লাগে সীতা তো আপোনালোকে ব্লগটোত দেখা পাইছে তো এয়াই হৈছে বেঙেনাআটী সত্ৰ গোটেই পৰিৱেশটো চাওক ভিউটো এয়াই হৈছে বেঙেনাআটী সত্ৰ এইফালে এখন আছে আৰু এইটো চাইড এখন আছে এয়াই তো আমি আহোঁতে এইফালে দি আহিছোঁ তো যিমানকেইখন পাৰিছোঁ সত্ৰ আমি কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে যিমানখিনি পাৰিছোঁ তো আৰু এতিয়া আমি চাগে বেঙেনাআটী সত্ৰ আৰু বেঙেনাআটী সত্ৰৰ পৰা কোন মানে আউনীআটী সত্ৰলৈ আমি যাবলৈ ট্ৰাই কৰি আছোঁ তো আপোনালোকে যদি আমি যাওঁ তেতিয়া দেখা পাব ব্লগটোত তো চাই থাকক তো বেঙেনাআটী সত্ৰৰ ভিতৰৰ পৰিৱেশ এয়া কৃষ্ণ পৰিৱেশ বেঙেনাআটী সত্ৰ এওঁৱে হৈছে বেঙেনাআটী সত্ৰৰ সত্ৰাধিকাৰী আমি তেখেতকো লগ পাই খুব ভাল লাগিল তো সেইজনেই আছিলে বেঙেনাআটী সত্ৰৰ সত্ৰাধিকাৰ তো এতিয়া আমি আহি পালোঁ আউনীআটী সত্ৰ প্ৰথম আপোনাৰ দক্ষিণপাট সত্ৰ তাৰপিছত আপোনাৰ বেঙেনাআটী চামগুৰি এতিয়া আউনীআটী সত্ৰ এখন সত্ৰকে মানে আমি আহি আছোঁ তো আউনীআটী সত্ৰৰ পৰা চাগে কমলাবাৰী সত্ৰ যাম কৰ্মূৰ সত্ৰ বহুত আছে প্ৰায় 10খনৰ ওপৰত হ'ব চাগে মাজুলী তো আহি আছোঁ এতিয়া আউনীআটী সত্ৰৰ ভিতৰত আছোঁ চাওক গোটেই আউনীআটী সত্ৰৰ পৰিৱেশটো এইটো হৈছে আউনীআটী সত্ৰৰ ভিতৰৰ প্ৰৱেশ দ্বাৰ তো আমি এতিয়া আহি আছোঁ আউনীআটী সত্ৰৰ ভিতৰৰ ফালে তো ভিতৰৰ গোটেই পৰিৱেশটো এইফালে প্ৰৱেশ দ্বাৰ হয় এইটো প্ৰৱেশ দ্বাৰ তো আমি এতিয়া এইফালে আহিছোঁ আহি পেলাই ইয়াৰ ভিতৰ সোমাইছোঁ তাৰপৰা এয়া সঁচাই দেৱ বিৰাট ধুনীয়া মাজুলী এনেই বিখ্যাত বুলি মানুহে নকয় কৃষ্ণ এইটো গৌৰণ্ডৰ পক্ষী এইফালে চাওক মানে অলপ ইয়াত থাকিলে অলপ বৰদোৱা ফিলিংটো আহে সঁচাই বহুত ভাল লাগে পবিত্ৰ লাগে মনটো আজি খুবেই ভাল লাগিছে কাৰণ গোটেইকেইখন সত্ৰ আমি কভাৰ কৰিছোঁ যিমানখিনি পাৰিছোঁ তো আৰু দুখনমান আছে সেই দুখন বাকী আছে সেই দুখন যাব পাৰিলে তো আমাৰ বায়ে ফটো উঠি নহয় ফটো উঠাই থাকোঁ ফটো ইমান ফটো উঠে নহয় বিৰাট ভাল লাগে ফটো উঠিবলৈ সেয়াই আৰু
একেবাৰে ভিডিঅ'টো কৰি লোৱা হৈছে। এয়া হৈছে আউনীআটী সত্ৰৰ ভিতৰৰ কৃষ্ণ প্ৰভু। বিনোদে সেৱা কৰিছে, আমি কৰিম এতিয়া নিকো ধৰিব বাৰ কৰিব আমি এতিয়া হেৰি কৰোঁ তাৰপিছত নিকো ধৰিব এইটো আপুনি এনেকৈ ধৰি থাকোঁ পেলাই নিম মোমেণ্ট হ'ব। এতিয়া আমি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ লগ কৰিব আহিছোঁ তেখেতক, তো চাই থাকোঁ। এনেকৈ দক্ষিণপাট সত্ৰৰ আমি লগ ধৰিছিলোঁ, তেখেতৰ লগত কথা পাতিছিলোঁ, আপোনালোকে দেখা পাইছে ব্লগটোত। তো আউনীআটী সত্ৰৰ ভিতৰলৈ আহিছোঁ, তেখেতক পাম বুলি কৈছে, তো আহিছোঁ। আমাক বহিব দিছে, এয়া বহিছে। এখেতে আছিলে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ, আমি লগ পালোঁ। তো এতিয়া আমি আহি পালোঁ কমলাবাৰী সত্ৰ। কমলাবাৰী সত্ৰ পালেহি, গধূলা হৈ গ'ল, পুৰা আন্ধাৰ হৈ গ'ল। এতিয়া চাওক বোমা মাৰি আছে। তো এইটোৱে হৈছে নামঘৰটো, কমলাবাৰী সত্ৰ। তো লাষ্ট আমি ইয়াত ভিজিট কৰিছোঁ আহি পেলাই। তো এয়া ৰাতি পৰিৱেশ, আৰু ৰাতি হৈ গ'ল আমাৰ অলপ। তো আমি গোটেইখন সত্ৰ মানে গোটেইখন নাই, আৰু দুখনমান বাকী থাকিলে বাৰু। যিমানখিনি পাৰিলোঁ চেষ্টা কৰিলোঁ। তো সেয়াই আছিলে আজি ব্লগটো। তো আজিলৈ ইমানেই। তো যদি ভাল পাইছে তো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নতুন চেনেল হয় এইটো। তো আজিলৈ বাই বাই।